তৰফৰ পৰা গুৱাহাটীৰ শুক্লেশ্বৰ মন্দিৰৰ ওচৰত পদপথৰ দুখীয়া নিচলা কিছু লোকক খাদ্য বিতৰণৰ লগতে কম্বল বিতৰণ কৰা হয়। এই কাৰ্যসূচীত যিসকল সদস্য আৰু যিসকল আমাৰ লগত জড়িত ব্যক্তিয়ে আমাক সহায় কৰিলে তেওঁলোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনতো তেওঁলোকৰ সহায় সহযোগিতা আশা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মই শ্ৰী দীপশিখা দাস। অসমবাসী ৰাইজক মই জনাবলৈ পাই অত্যন্ত সুখী হৈছোঁ যে আসাম হিউমেন ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আজি গুৱাহাটীত অৰ্থাৎ শুক্লেশ্বৰ দেৱালয়ৰ সন্মুখত দুখীয়া আৰু দৰিদ্ৰ অসহায় লোকৰ বাবে কম্বল আৰু লঘু আহাৰ বিতৰণৰ কাৰ্যসূচী হাতত লোৱা হৈছিল। উক্ত কাৰ্যসূচীত উপস্থিত আছিল সমিতিৰ সাধাৰণ সম্পাদক আজাদ আহমদ মদনী আৰু ৰাজ্যিক সমিতিৰ সাংগঠনিক সম্পাদক মিংকুল শৰ্মা আৰু গুৱাহাটী মেট্ৰ' সমিতিৰ পৰা প্ৰচাৰ সম্পাদক আব্দুল গফাৰ আৰু উপসভাপতি অৰ্থাৎ মই নিজেই। উক্ত কাৰ্যসূচীত উপস্থিত থকা প্ৰত্যেকজন ব্যক্তিক আমাৰ সমিতিৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে অসমবাসীৰ পৰা সহায় আৰু সহযোগিতা আমি কামনা কৰিলোঁ। ধন্যবাদ।